সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ 1889 চনৰ পৰা 1940 চনলৈকে অসমীয়া কবিতাৰ এক আলোচনা। আমি 1889 চনৰ পৰা 1940 চনলৈকে অসমীয়া কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব অসমীয়া কবিতাৰ শুভাৰম্ভণি কেতিয়া, অসমীয়া কবিতাৰ সৃষ্টি কেনেকৈ হ'ল আৰু অসমীয়া কবিতাৰ সংজ্ঞা কি তাৰ বিষয়ে আমি প্ৰথমে জানিলো আহক। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আমি প্ৰথমে আলোচনা কৰিম অসমীয়া কবিতাৰ বিষয়ে। অসমীয়া কবিতাৰ সৃষ্টি কেনেকৈ হ'ল? মানুহৰ মন হৈছে সৃজনশীলতাৰ উৰ্বৰ ভূমি বুলি কোৱা হয়। পাৰ্থিৱ অপাৰ্থিৱ চেতন অৱচেতন জগতৰ ৰহস্যই যেনেকৈ মানুহৰ মনক ৰহস্যান্বেষী কৰি তোলে, ঠিক তেনেদৰে বাস্তৱৰ জ্ঞান অভিজ্ঞতা অনুভৱ উপলব্ধিয়ে সৃজনশীলতাক সমৃদ্ধ কৰে। শিল আৰু বালিৰ মাধ্যমেৰে যেনেকৈ এক ভাস্কৰ্য গঢ়ি তুলিব পাৰি, ঠিক তেনেদৰে শব্দ আৰু ধ্বনিৰ মাধ্যমেৰে কবিতা সৃষ্টি কৰিব পাৰি। যিহেতু মানুহৰ মনেই অনুসন্ধিৎসু, মানুহে সদায় নতুন নতুন জ্ঞানৰ সম্ভেদ বিচাৰি ফুৰে। যদি এজন কবিক সোধা হয় যে কবিতা কিয় লিখে বা কেনেকৈ লিখে, তেনেহ'লে কবিজনো যথাযথ উত্তৰ দিবলৈ অপ্ৰস্তুত অনুভৱ কৰিব। সেয়েহে ছেইণ্ট আগষ্টাইনে কৈছে যে যাৰ বিষয়ে নুসুধিলে বহু কথা ক'ব পাৰি, কিন্তু সুধিলে একো কথা ক'ব নোৱাৰি, সেয়ে হৈছে কবিতা। যেতিয়া কবিতাই সহৃদয়জনৰ মন মানৱ প্ৰাণত আলোড়ন তোলে, সৌন্দৰ্য তৃষ্ণা জাগৃত কৰে, নতুন সত্য আৰু জেউতিৰ সম্পদ হৈ সহৃদয়জনৰ মানসপটত মূৰ্ত হৈ উঠে, তেনেবোৰ কবিতাই সাৰ্বজনীনতা ৰূপ লাভ কৰে। প্ৰথম কবিতা সৃষ্টি হৈছিল বাল্মীকিৰ হাতত। বাল্মীকিৰ মুখৰ পৰা উচ্চাৰিত হৈছিল মা নিষাদৰ প্ৰতিষ্ঠাং তমগম সস্যতি সমা যৎগ্ৰঞ্চ মিথুনা দে কমধি কাম মোহিতম। এই বাক্যশাৰী হৈছে বাল্মীকিৰ মুখৰ পৰা উচ্চাৰিত হোৱা প্ৰথম কবিতা। কবিতাৰ লগত যুক্তি, বুদ্ধি, আবেগ, অনুভূতি, কল্পনা, বাস্তৱ, সপোন, দিঠকৰ মিশ্ৰিত জিলিকনি থাকে। এতিয়া আমি জানো আহক প্ৰাচ্য আৰু পাশ্চাত্য কবিসকলে কবিতাক কেনেদৰে সংজ্ঞাবদ্ধ কৰিছে। প্ৰাচ্য কবি বিশ্বনাথ কবিৰাজে কৈছে যে বাক্যং ৰসাত্মকং কাব্যম, অৰ্থাৎ ৰসময় কাব্যই হৈছে কবিতা। ভামহে কৈছে শব্দাৰ্থ সহিত কাব্যম, শব্দ আৰু অৰ্থৰ মিলনে কাব্য। বামনে কৈছে ৰীতিৰাত্মা কাব্যস্য, ৰীতিয়ে কাব্যৰ আত্মা। পাশ্চাত্য কবিসকলে কৈছে জনছনৰ মতে ছন্দোবদ্ধ ৰচনাই কবিতা। যিবিলাক ছন্দোবদ্ধ ৰচনা সেইবিলাকে কবিতা বুলি কৈছে। ৱৰ্ডছৱৰ্ডৰ মতে নিৰলাত শুৱৰা হিয়াৰ আবেগী কবিতা। ৱৰ্ডছৱৰ্ডে আকৌ কৈছে উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আবেগৰ ঢলে কবিতা। মেথিউ আৰ্নল্ডে কৈছে কবিতা হৈছে জীৱনৰ সমালোচনা। Poetry is the criticism of life. কবিতাক ভাৱবস্তু আৰু বিষয়বস্তুৰ আধাৰত মূলতঃ দুটা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে বস্তুনিষ্ঠ কবিতা। বস্তুনিষ্ঠ কবিতাৰ ভিতৰত পৰিব মালিতা, মহাকাব্য, খণ্ডবাক্য, প্ৰণয় কাব্য, ধেমেলীয়া কবিতা, পেৰডি, লিপি, নাট্য, ব্যংগ আৰু ৰূপক। বস্তুনিষ্ঠ কবিতাৰ ভিতৰত এইখিনি, কিন্তু ব্যক্তিনিষ্ঠ কবিতাৰ ভিতৰত পৰিব ভক্তিমূলক, স্বদেশ, প্ৰেম, প্ৰকৃতি, সুখ আৰু ছনেট। এতিয়া আমি আলোচনা কৰিম মূল বিষয়টো 1889 চনৰ পৰা 1940 চনলৈকে অসমীয়া কবিতাৰ এটি আলোচনা। জোনাকী যুগৰ পৰা আবাহন যুগলৈকে যিবোৰ কবিতা ৰচনা কৰা হৈছে, এই সকলোবোৰ কবিতা এই 1889 চনৰ পৰা 1940 চনলৈকে এই সময়ছোৱাৰ কবিতা। মহেন্দ্ৰ বৰাই জোনাকী যুগটোক তিনিটা প্ৰধান স্তৰত ভাগ কৰিছিল তিনিজন কবিৰ কবিতা কাঙুলিয়াই, যিকেইজনক জোনাকী যুগৰ ত্ৰিমূৰ্তি কবি বুলি কোৱা হয়। সেইকেইজন আপোনালোকে হয়তো জানেই, চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।
জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা প্ৰথম ৰোমান্টিক কবিতাটোৱে হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত বন কুঁৱৰী। তেখেতৰ কবিতা পুথি কেইখন হৈছে প্ৰতিমা আৰু বিন বৰাগী। বেজবৰুৱাই প্ৰতিমাখনৰ বিষয়ে কৈছে যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ, মাধুৰী, ত্ৰেজিমলা, বনকুঁৱৰী আদি কবিতাত মানৱতা বোধৰ লগতে প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য খুব সুন্দৰকৈ প্ৰকাশ ঘটিছে। মুকলি মনৰ দাপোনত তেখেতৰ কবিতাত প্ৰতিবিম্বিত হৈছে মানুহৰ মহত্ব আৰু দেৱত্ব। সেয়েহে তেওঁ কৈছে, মানুহেই দেৱ, মানুহেই হেৱ, মানুহ বিনে নাই আনকে। চন্দ্ৰকুমাৰ আগৰৱালাৰ পাছতেই কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি লিখা, যাৰ নামেৰে জোনাকী যুগটোক বেজবৰুৱাৰ যুগ বুলিও জনা যায়, সেই কবিজনেই হ'ল লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ কবিতাবোৰ বিশ্লেষণ কৰিলে কেইবাটাও উৎস দেখা পাওঁ। সেইবোৰ হৈছে ভাৰতীয় সংস্কৃত কাব্য, প্ৰাচীন অসমীয়া কাব্য, বিভিন্ন অসমীয়া লোকগীত, বাংগালী সাহিত্য আৰু সমসাময়িক শতিকাৰ ইংৰাজী কাব্য। যদিও বেজবৰুৱাদেৱে এই সকলোবোৰৰ সমাহাৰ ঘটাইছে, তথাপি নিজস্ব ভাৱনাৰে তেওঁ কবিতাক ৰূপদান কৰিছে। তেখেতৰ কবিতা পুথি কেইখন হৈছে কদমকলি আৰু পদুমকলি। কদমকলিত সন্নিবিষ্ট হোৱা আৰু তাৰ পিছত বাঁহীত মাজে সময়ে প্ৰকাশ হোৱা কবিতাসমূহে বেজবৰুৱাৰ কবিত্ব গুণৰ পৰিচয় দিয়ে, কিন্তু পিছৰবিধ কবিতা খুহুতীয়া আৰু ব্যংগাত্মক। ৰোমান্টিক ধাৰাটোৰ প্ৰথম তৰংগৰ আন এগৰাকী কবি হৈছে হেমচন্দ্ৰ গোস্বামী। তেখেতৰ পুৱা নামৰ কবিতাটোৱে জোনাকীত প্ৰকাশিত দ্বিতীয়টো ৰোমান্টিক কবিতা। মন কৰিব, প্ৰথমটো ৰোমান্টিক কবিতা হৈছে বনকুঁৱৰী আৰু জোনাকীত প্ৰকাশিত হোৱা দ্বিতীয়টো ৰোমান্টিক কবিতা হৈছে হেমচন্দ্ৰ গোস্বামীৰ পুৱা নামৰ কবিতা। হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া চতুৰ্দশপদী কবিতাৰ জন্মদাতা। তেখেতৰ জোনাকীত প্ৰকাশ পোৱা প্ৰিয়তমাৰ চিঠি নামৰ কবিতাটোৱেই প্ৰথম অসমীয়া চনেট কবিতা। মন কৰিব, প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। আপোনালোকে হয়তো জানেই। পদ্মনাথ গোহাঁই বৰুৱাৰ আছিল বিজুলী প্ৰথম বছৰৰ সম্পাদক। তেখেতৰ কবিতা পুথিসমূহ আছিল লীলা কাব্য, ফুলৰ চানেকি, জোৰণি। লীলা কাব্যখন বৰ্ণনাত্মক শোক কবিতা। জীৱনৰ বিভিন্ন সুখ দুখানুভূতি এক ৰহস্যময় লীলা বুলি কবিয়ে কাব্যখনত এক তাত্ত্বিক মৰ্ম প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। বৰ্ণনাত্মক খণ্ড কবিতা আৰু চনেট ৰচনাত তেওঁ কিছু সফলতা লাভ কৰা দেখা যায়। ভাৱৰ ক্ৰমবিকাশ, সংযত কল্পনা আৰু প্ৰকাশভংগীৰ গাম্ভীৰ্য তাত লক্ষ্য কৰা যায়। উৰণি, মেঘাইল, লুকুৱা হাঁহি আদি কবিতাত ৰোমান্টিক ভাৱৰ প্ৰাধান্য দেখা যায়। আনন্দচন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ বুলিও কোৱা হয়। তেখেতৰ পানেছৈ, দেৱকন্যা, মানৱী বেখেৰে, তই, কলম আদি কবিতাত কোমল সুমধুৰ প্ৰকাশভংগীৰ সৰল অনুভূতি, মৃদু কল্পনাৰ সৌৰভে আকৰ্ষণীয় কৰি তুলিছে। হিতেশ্বৰ বৰবৰুৱাৰ মালচ আৰু চকুলো চতুৰ্দশপদী কবিতা। তাৰ উপৰিও তলহৰা ফুলৰ আজলি, অসম কুসুম, ধূপকলি আদি কবিতা উল্লেখযোগ্য। ৰোমান্টিক যুগৰ দ্বিতীয় স্তৰৰ কবি কেইজন হ'ল ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, যতীন্দ্ৰনাথ দুৱৰা, নীলমণি ফুকন, নলিনীবালা দেৱী, ৰত্নকান্ত বৰকাকতি। জোনাকী স্তৰৰ জোনাকী যুগৰ তৃতীয় স্তৰৰ কবি কেইজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, গণেশ গগৈ, দেৱকান্ত বৰুৱা আদি উল্লেখযোগ্য কবি। জোনাকী আৰু বাঁহী আলোচনীত প্ৰতিষ্ঠা লাভ কৰা ৰঘুনাথ চৌধাৰী এগৰাকী প্ৰকৃতিপ্ৰেমী কবি। তেওঁক বিহগী কবি বুলিও কোৱা হয়। তেখেতৰ চৰাই বিষয়ক কবিতাকেইখন অসমীয়া কাব্য জগতত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সাদৰী, দহিকতৰা, কেতেকী, কাৰবালা আৰু নৱমল্লিকা আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। চৌধাৰীৰ দৃষ্টিত ফুল, ফল, তৰুতৃণ, গছলতিকা,
বিহগ বিহগী আদি সকলোতে ইখজুতি প্ৰকাশ পাইছে আৰু সেইবোৰ কবিৰ দৃষ্টিত প্ৰেমৰ মূৰ্ত প্ৰকাশ। এই স্তৰৰ আন এগৰাকী জ্যেষ্ঠ কবি হৈছে নীলমণি ফুকন। ফুকনে কবি হিচাপে প্ৰথমে দেখা দিয়ে জ্যোতিকণাৰ মাজেদি। মানসী, গুটিমালী, সন্ধানী, অমিত্ৰা, আহুতি, মানৱ প্ৰতিমা আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। এই স্তৰৰ আন এগৰাকী কবি হৈছে অতীন্দ্যবাদী নলিনীবালা দেৱী। তেখেতক ৰহস্যবাদী কবি বুলিও কোৱা হয়। ব্যক্তিগত জীৱনৰ কাৰুণ্যই কবিৰ ৰহস্যবাদৰ মূল উৎস। জীৱনৰ বিৰহ বেলাভূমিত প্ৰিয়তমাৰ লগত মিলনেই নলিনীবালা দেৱীৰ প্ৰধান লক্ষ্য। অসমীয়া সাহিত্যত শেৱালী কবিৰূপে খ্যাত ৰত্নকান্ত বৰকাকতি মুখ্যতঃ প্ৰেমৰ কবি। উষা, বাঁহী আৰু চেতনাত তেখেতৰ কবিতা নিয়মিতভাৱে প্ৰকাশিত হৈছিল। শেৱালী, তৰ্পণ, চন্দ্ৰহাৰ তেখেতৰ কবিতা পুথি। তেখেতৰ কবিতাত স্বদেশ প্ৰেম, অতীন্দ্যবাদ আৰু মানৱ প্ৰেমৰ গৌৰৱ বেছিভাগ কবিতাত ঘোষিত হৈছে। অসমীয়া ৰোমান্টিক কবিতাৰ তৃতীয় স্তৰৰ কবিতাই লাহে লাহে ৰোমান্টিক ভাৱধাৰাৰ পৰা আঁতৰি আহিবলৈ ধৰে। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল এগৰাকী বিপ্লৱী কবি। তেখেতৰ কবিতাসমূহত জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, পৌৰুষতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা কবিতাসমূহৰ প্ৰধান বৈশিষ্ট্য। গণেশ গগৈৰ কবিতাত আছে অতীত প্ৰেমৰ ৰোমন্থন, খেদ আৰু হৃদয় বিদাৰক বিৰহ ব্যথা, নিয়তিৰ প্ৰভাৱ তেওঁৰ কবিতাত ফুটি উঠিছে। সাৱলীল ছন্দ, মধুৰ শব্দবিন্যাস, সৰল আৱেগ, ভাষা শৈলী আদি তেখেতৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য। তেখেতৰ কবিতা পুথিসমূহ হ'ল পাপৰি, স্বপ্নভংগ আৰু ৰূপজ্যোতি। দেৱকান্ত বৰুৱা যুগসন্ধিৰ কবি। এওঁৰ একমাত্ৰ কাব্য সংকলন হ'ল সাগৰ দেখিছা, খুবেই বিখ্যাত। বৰবৰুৱাৰ কবিতাত দৈহিক প্ৰেমৰ সৰ্বোত্তম প্ৰকাশ ঘটিছে। তেখেতে অসমীয়া কবিতাৰ আংগিক বিশেষকৈ নতুন ছন্দ আৰু কলা কৌশলৰ প্ৰয়োগেৰে নতুনত্বৰ সূচনা কৰে। ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় একোক্তিৰ ঠাঁচত দেৱকান্ত বৰুৱাই অসমীয়া কাব্য সাহিত্যৰ ৰোমান্টিক যুগৰ সামৰণি সূচনা কৰে। মুঠৰ ওপৰত দেৱকান্ত বৰুৱাক ৰোমান্টিক আৰু সাম্প্ৰতিক যুগৰ মাজৰ অৰ্থাৎ দুমোজাৰ কবি বুলি কোৱা হয়। বৰুৱাদেৱ যিদৰে আধুনিকতাবাদৰ দুৱাৰ মুকলি কৰাৰ বাবে প্ৰশংসিত, সেইদৰেই ৰোমান্টিকতাৰ গাঁথনিটোক জোকাৰি দি তাৰ মাজৰ পৰা ওলাই আহিবলৈ কৰা প্ৰয়াসৰ বাবেও বন্দিত। মাত্ৰ ৩৫টা কবিতাৰে অসমীয়া কাব্যপ্ৰেমী তথা সমালোচকক ব্যস্ত কৰি ৰখা দেৱকান্ত বৰুৱাই এইগৰাকী কবিৰূপে আবাহনৰ যোগেদি খ্যাতি লাভ কৰিছিল বাঁহী আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনত প্ৰকাশিত ৰামধেনুত। তেখেতৰ দুটা বিখ্যাত কবিতা প্ৰকাশ পাইছিল, লাচিত ফুকন আৰু আমি দুৱাৰ মুকলি কৰোঁ। অসমীয়া কাব্য জগতৰ এগৰাকী সাৰ্থক প্ৰেমৰ কবিৰূপে বন্দিত দেৱকান্ত বৰুৱাৰ সাগৰ দেখিছা অসমীয়া কাব্য জগতৰ এটি যুগমীয়া প্ৰেমৰ কবিতা। বৰুৱাদেৱৰ কবিতাত প্ৰেম বিচ্ছেদ আৰু বিৰহৰ ব্যথাক সাহসেৰে গ্ৰহণ কৰিব পৰা প্ৰৱণতা এটা সৰ্বদা বিদ্যমান। কবিতাটোৰ প্ৰতীকী ব্যঞ্জনাৰে ভৰপূৰ। প্ৰেমিক হৃদয়ৰ সতে সাগৰৰ দুৰ্তনাক সম্পৰ্কিত কৰাৰ এটা মসৃণ উদ্দেশ্যহে আৰম্ভণিৰে পৰা স্পষ্ট। তেখেতৰ আন এটি কবিতা হৈছে দেৱদাসী। ইয়াত দেৱদাসী ধাৰণাটোৰ সহায়ত সমাজৰ অৱহেলিত নিষ্পেষিত চামৰ জীৱন বিষয়ক এক ব্যাখ্যা তুলি ধৰিবলৈ বিচৰা হৈছে। ইয়াৰ পাছতে আমি আলোচনা কৰিম ৰোমান্টিক কবিতাৰ সাধাৰণ লক্ষণ। আহক ৰোমান্টিক কবিতাৰ লক্ষণবোৰ কেনেকুৱা চাওঁ। ৰোমান্টিক কবিতাৰ সাধাৰণ লক্ষণ। ৰোমান্টিক কবিতাৰ লক্ষণবিলাক মই দি দিছোঁ, আপোনালোকে চাওক। সাহিত্যত আত্মমুক্তিৰ চেতনা। ৰোমান্টিক কবিসকলে সকলো বন্ধন ছিঙি মুকলিমূৰীয়াভাৱে কল্পনাৰ জগতত বিচৰণ কৰিব বিচাৰে। ৰোমান্টিক কবিসকলে অসাধাৰণ একোটি বস্তুক কল্পনা বিলাসেৰে সাধাৰণ কৰি তোলে। সেয়া এটোপাল নিয়ৰেই হওক বা দুবৰি বনেই হওক, তেওঁলোকে তাৰ বতৰা পায়। ৰোমান্টিক কবিসকলে প্ৰেমক আটাইতকৈ বেছি গুৰুত্ব দিছে। তেওঁলোকৰ ধাৰণাত সমগ্ৰ জগতখনেই প্ৰেমৰ আহাৰস্বৰূপ। তেওঁলোকৰ প্ৰেম চাৰিটা ধাৰাই দি আগবাঢ়ে: প্ৰকৃতি প্ৰেম, নাৰী প্ৰেম, স্বদেশ প্ৰেম আৰু আধ্যাত্মিক প্ৰেম।
সৌন্দৰ্যৰ প্ৰতি অনুৰাগ ৰোমান্টিক কবিতাৰ এটা লক্ষণ, ব্যক্তিসত্তাৰ ওপৰত প্ৰাধান্য ৰোমান্টিক কবিতাৰ এটা লক্ষণ, প্ৰতিবাদী কণ্ঠ, আধ্যাত্মিকতাবাদ, মানৱতাবাদী সুৰ ৰোমান্টিক কবিতাৰ লক্ষণ। এতিয়া চাওঁ আহক আধুনিক কবিতাৰ লক্ষণসমূহৰ বিষয়ে। আধুনিক কবিতাৰ লক্ষণসমূহ আমি দুটা ভাগত ভাগ কৰিছোঁ, এটা হৈছে বিষয়বস্তুৰ ক্ষেত্ৰত আৰু এটা হৈছে আংগিকৰ ক্ষেত্ৰত। বিষয়বস্তুৰ ক্ষেত্ৰত বিষয়বস্তুৰ অভিনৱত্ব, বিবিধ দৰ্শনৰ প্ৰভাৱ যেনে মাৰ্ক্সীয় দৰ্শন, ফ্ৰয়ডীয় দৰ্শন, ঈশ্বৰৰ প্ৰতি অনীহা প্ৰকাশ, মনন ধৰ্মিতা, জৈৱ দেহজ কামনা, আত্মবিৰোধ, ইতিহাস চেতনা, নগৰীয়া যান্ত্ৰিক জীৱনৰ হুমনিয়া, ঔদ্যোগিক বিকাশৰ প্ৰভাৱ, প্ৰেমৰ নতুন সংজ্ঞা, নতুন ছন্দৰীতিৰ প্ৰয়োগ, প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন প্ৰয়োগ, গ্ৰাম্য সৰলতাৰ প্ৰকাশ, এইবোৰ হৈছে ৰোমান্টিক কবিতাৰ বিষয়বস্তুৰ ক্ষেত্ৰত লক্ষণ। কিন্তু আংগিকৰ ক্ষেত্ৰত কথ্যৰীতি বা কাব্যৰীতিৰ মিশ্ৰণ, উদ্ধৃতিৰ প্ৰয়োগ, প্ৰতীক আৰু চিত্ৰকল্পৰ সঘন প্ৰয়োগ, স্পন্দিত গদ্য ছন্দ ব্যৱহাৰ, অৰ্থ ঘনত্ব, এইবিলাক হৈছে আংগিকৰ ক্ষেত্ৰত আধুনিক কবিতাৰ লক্ষণ। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোলৈকে ধন্যবাদ জনাই পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতি।